হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোও ভালেই আছে, মোৰো ভাল। এয়া কুলিৰ মাত শুনিছেনে? এয়া কিন্তু মই ভইচ অভাৰ কৰোঁতে দিয়া কুলিৰ মাত নহয়, অৰিজিনেল কুলিৰ মাতেই হয়। তো এয়া ৰাতিপুৱাৰ টাইমত আৰু ৰাতিপুৱা পৰিৱেশটো বহুত বেছি ধুনীয়া লাগে। মানে এইখন হৈছে পাৰ্ক হয়, জোৰ পুখুৰী। ইয়াত মানে এই ৰাতিপুৱা টাইমত ধুনীয়া এটা মৃদু বতাহ আহে, পুখুৰীটোৰ পৰা আহে আৰু ইয়াত আহে বহুতো মানুহে ৱৰ্কআউট কৰে, মেডিটেশ্যন কৰে আৰু ময়ো আহোঁ অৱশ্যে ইয়াত সদায়, কিন্তু সদায় যোৱাহে হয়, মানে ভিডিঅ' কৰা নহয় আৰু মোবাইলটো মই ঘৰত থৈ যাওঁ, অনলি খোজকাঢ়িব যাওঁ। তাৰপিছতে আজি ভাবিলোঁ লৈ যাওঁ, গাটো ইমান ভাল নাছিল, সেইকাৰণে মানে আজি মই খোজকঢ়া নাই, বহি ভিডিঅ' কৰিছোঁ বা এনেই অলপ বহি আৰু বেলেগকে চাই আছোঁ। পুখুৰীটোৰ মাছ চাওকচোন কি ধুনীয়াকৈ ওলাই আছে, মানে মানুহে মুৰি খাব দিছিলে আৰু যেতিয়া কিবা খোৱা বস্তু দিয়া হয় তাত মানে গোটেই জাক পাতি আহে আৰু তৎক্ষণাত নাইকিয়া হৈ যায়। পিছে ভাল লগা ন? মানুহ আৰু ৰুম, অফিচ আৰু হলিডে পালে ঘৰলৈ যাম। মানে কেতিয়াবা এনেকুৱা টাইম শান্ত পৰিৱেশবিলাকতে মানে অলপ টাইম নিজক দিলেও ভাল লাগে। আৰু আজিকালি আপোনালোকে ভিডিঅ'বোৰ নোচোৱাই হৈছে, কিয়নো বাৰু ভিডিঅ'বোৰ চাব? মই যদি এটা ভিডিঅ' এমাহৰ মূৰত দিওঁ, দুসপ্তাহৰ মূৰত দিওঁ, ভিডিঅ'বোৰতো আপোনালোকৰ স্ক্ৰীণত ওলাই নাথাকিবই ন। একচুৱেলি ভিডিঅ' যে বনোৱা মোৰ ইমান ইণ্টাৰেষ্ট নাই, মানে মানুহজনে একচুৱেলি মোক সাহস দিয়ে যে ভিডিঅ' বনাবা, মন চন ভাল লাগিব, আৰু সেইকাৰণেহে মই অলপ মানে বনোৱা হয় আৰু নহ'লেতো মই এনেকুৱা এলেহুৱা, এটা ভিডিঅ' বনাই মানে এসপ্তাহ মানলৈ থৈয়ে দিওঁ, এডিট চেডিট নকৰোঁ আৰু মোৰ এইবোৰৰ প্ৰতি কেতিয়াবা মানে অনিচ্ছা লাগে, কিন্তু কেতিয়াবা মন যায় আৰু মন গ'লেই মই ভিডিঅ' দিওঁ। কিন্তু এতিয়াতো ভাবিছোঁ যে ভিডিঅ' সদায় দিম আৰু ভিডিঅ' চাব, তেতিয়া বনাব মন যায় যেতিয়া ভিউজবোৰ বেছি হয়। আৰু এয়া হৈছে জোৰ পুখুৰীৰ মানে যিহেতু জোৰ পুখুৰী হয় আৰু এই পাৰ্কখনৰ পোনে পোনে যিটো পুখুৰী আছে, সেইটো পুখুৰীত ইয়াৰ আছে ৰাজহাঁহ, কি ধুনীয়াকৈ মানে খেলি আছে সিহঁতে। এই খেলি কৰি হ'ল আৰু মানে কাষত বহি আছে আৰু এইটো হৈছে এয়া চাগে মানে মানুহে দান কৰা হ'ব। কাষতে উব্ৰতৰা মন্দিৰটো আছে ন, তাতে চাগে এৰি দিয়ে, ইয়াতে খেলি কৰি থাকে চাগে ৰাজহাঁহ। বহুত ধুনীয়া এটা পৰিৱেশ, মানে এনেকুৱা শান্ত পৰিৱেশত থাকিলে মনটো বেয়া লাগি থাকিলেও ভাল লাগে। এয়া হাঁহ, সেয়া সিহঁতে ঘাঁহ চাহ ধুই আহিছে, বহি আছে ধুনীয়াকৈ। তাৰপিছত আহিলেও সিহঁতে ৰুমত বনাব লৈছোঁ। ৰাগি আৰু আটা মিহলাই লৈছোঁ মই, লৈ অলপমান মিঠৈ দি দিওঁ। অকণমান মই ঘিউ দি লৈছোঁ। আজি ৰাতিপুৱা মানে নাস্তাটো এনেকৈয়ে কৰিলোঁ, আৰু আজিকালি এই পিঠাটো মোৰ কিবা ফেভাৰিট হৈ গৈছে, ভাল লাগে মোৰ খাই, মানে খাওঁৱেই, প্ৰায় খোৱা হয়। তাৰপিছতে কাপোৰৰ বেপাৰী আহিল আৰু নলওঁ বুলি ভাবিও দুযোৰ কাপোৰ ল'লোঁ, কাপোৰ দুযোৰ ভাল লাগিল সেইকাৰণে লৈ থ'লোঁ। আৰু এনেকৈ কাপোৰ কেতিয়াবা লোৱা হয় বাৰু। আৰু সন্ধিয়া সাজি ভাবিলোঁ ধূনা দিওঁ, যিহেতু ৰুমত আছোঁ আৰু সেইকাৰণে ধূনা খোৱালোঁ। ধূনা গোন্ধটো কিছু এটা ভাল লগা নহয়, মানে গোটেই চাৰিওফালে ফুৰাই দিছোঁ আৰু ধূনা দি পেলাই পাতলৈকে ফুৰাইছোঁ। তাৰপিছতে বাহিৰতে অকণমান মানে ধোৱাটো যোৱাৰ পিছত আৰু ভিতৰত আনি থৈ দিছোঁ আৰু। চ' আজিলৈ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি থৈ যাব। আজিলৈ বাই।